গতিকে তেনেকুৱা লাইনৰ ওপৰতো কথা পাতিম এইখিনি আগতে অসমত নাছিলে অসমৰ বাহিৰৰ ল'ৰা আছিলে তেনেকৈ আগতে কৰিছিলে কিন্তু এতিয়া সময় চেঞ্জ হৈছে গতিকে অসমলৈ তেনেকুৱা ধৰণৰ বস্তুবোৰ আহিছে গতিকে আমি তাৰ ওপৰতো কথা পাতিব লাগিব আৰু অসমত এনেকুৱা কথা পতা হয়তো চাগে এইটোৱে প্ৰথম চেনেল গতিকে তোমালোকে ষ্টুডেণ্টখিনিয়ে এই চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নমস্কাৰ আপোনালোক সকলোকে মোৰ এইটো ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আজি আমি কথা পাতিম হায়াৰ ছেকেণ্ডেৰী আৰ্টছত পঢ়াৰ পিছত কি কি কেৰিয়াৰ অপশ্যন হ'ব পাৰে বা কি কি বিষয়ত আমি ডিগ্ৰী ল'ব পাৰোঁ আজি তেনেকুৱা 10টা ছাবজেক্টৰ ওপৰত আমি কথা পাতিম গতিকে আমি দেৰি নকৰি ভিডিঅ'টোৰ মাজলৈ আগবাঢ়ো বলকচোন প্ৰথমতে আছে B.A বেচেলৰ অফ আৰ্টছ আমি সকলোৱে জানো অসমৰ সৰহসংখ্যক আৰ্টছৰ ষ্টুডেণ্টে B.A ডিগ্ৰী তেওঁলোকে লয় বিভিন্ন ছাবজেক্ট আছে পলিটিকেল ছায়েন্স ছ'চিয়লজি ইকনমিক্স আদি বিভিন্ন ছাবজেক্টত মেজৰ লৈ পেলাই B.A কৰিব পাৰি এইটো হৈছে প্ৰথম অপশ্যন দ্বিতীয়টো অপশ্যন আছে বেচেলৰ অফ ফাইন আৰ্টছ B.F.A যিসকলৰ পেইণ্টিং কৰাত বা মূৰ্তি বনোৱাত বা বিভিন্ন ফটোগ্ৰাফীৰ নিচিনা বিষয়বোৰৰ ওপৰত ৰাপ আছে ইণ্টাৰেষ্ট আছে সেইসকলে বেচেলৰ অফ ফাইন আৰ্টছৰ বিষয়ে ভাবি চাব পাৰে এবাৰ আৰু এই ডিগ্ৰীটো তেওঁলোকে ল'ব পাৰে 3 নম্বৰতে হ'ব পাৰে B.S.W বেচেলৰ অফ ছ'চিয়েল ৱৰ্ক যিসকলে সামাজিক কামত নিজকে নিয়োজিত কৰি ভাল পায় বা সমাজৰ বিভিন্ন জাতি জনজাতিৰ সৈতে নিজকে নিয়োজিত কৰি ভাল পায় তেওঁলোকৰ সৈতে কাম কৰি ভাল পায় ছ'চিয়েল কাম কৰি ভাল পায় তেওঁলোকে এই ডিগ্ৰীটো ল'ব পাৰে বেচেলৰ অফ ছ'চিয়েল ৱৰ্ক ইয়াত কাম কৰাৰ পিছত তেওঁলোকে বিভিন্ন NGOৰ সৈতে জড়িত হৈ কাম কৰিব পাৰিব বা সামাজিক যিকোনো কাম কৰিব পাৰিব তাৰপৰা আহিলে বেচেলৰ অফ বিজনেছ এডমিনিষ্ট্ৰেশ্যন B.B.A এতিয়া বিজনেছৰ ক্ষেত্ৰত যদি কাৰোবাৰ যাবলৈ ইচ্ছা আছে তেন্তে তেওঁলোকে B.B.A কৰিব পাৰে মেনেজমেণ্ট শিকিব পাৰে লিডাৰশ্বিপ কোৱালিটি তেওঁলোকে নিজৰ গাত আনিব পাৰে গতিকে B.B.A কোৰ্চটো যিসকলৰ বিজনেছৰ ওপৰত ইণ্টাৰেষ্ট আছে তেওঁলোকে B.B.A কোৰ্চটো কৰিব পাৰে তাৰপৰা আহিলে BJMC বেচেলৰ অফ জাৰ্নেলিজম এণ্ড মাছ কমিউনিকেশ্যন যিসকলে নিজকে মিডিয়া সংগঠনৰ সৈতে জড়িত কৰিব বিচাৰে যিসকলে এংকৰ হ'ব বিচাৰে বা যিসকলে জাৰ্নেলিষ্ট হ'ব বিচাৰে তেওঁলোকে এই লাইনটোত যাব পাৰে ইয়াত তেওঁলোকে ডিগ্ৰী ল'ব পাৰে B.Ed বেচেলৰ অফ এডুকেশ্যন যিসকলে নিজকে টিচাৰ হ'ম বুলি ভাবিছে LP স্কুল হওক UP হওক বা হাইস্কুলৰ নিজকে টিচাৰ হ'ব বিচাৰিছে প্ৰথমে তেওঁলোকে ডিগ্ৰী কৰিব লাগিব B.A কৰিব লাগিব পিছত তেওঁলোকে B.Ed ডিগ্ৰী কৰি পেলাই এই লাইনটোত যাব পাৰিব LLB ল যিসকলে B.A কমপ্লিট কৰে B.A কমপ্লিট কৰাৰ পিছত তেওঁলোকে ল ডিগ্ৰী ল'ব পাৰিব তেওঁলোকে নিজকে উকিল হিচাপে প্ৰতিষ্ঠা কৰিব পাৰিব গতিকে LLB তেওঁলোকৰ কাৰণে এটা ভাল কেৰিয়াৰ অপশ্যন হ'ব পাৰে বেচেলৰ অফ ডিজাইন আজিকালি বৰ্তমান সময়টো হৈছে ডিজাইনিঙৰ সময় গতিকে এই সময়ত আমি নিজকে গ্ৰাফিক ডিজাইন এনিমেশ্যন বা প্ৰডাক্ট ডিজাইনৰ দৰে কোৰ্চ কৰি পেলাই নিজকে স্কিল বনাব পাৰোঁ আৰু সহজতে আমি নিজকে নিয়োজিত কৰিব পাৰোঁ বিভিন্ন কামত গতিকে এইটো এটা সাম্প্ৰতিক সময়ত বহুত চৰ্চিত এটা বিষয় ইয়াত বহুত মানুহ যাব বিচাৰে গতিকে সকলোৱে এবাৰ এইটো বিষয়ে ভাবি চাব পাৰে তাৰপৰা আহিলে বেচেলৰ অফ হোটেল মেনেজমেণ্ট বৰ্তমান সময়ত আমি দেখিছোঁ অসমৰ দৰে এখন ৰাজ্যত বিভিন্ন ধৰণৰ কোম্পানী আহি ইয়াত নিজৰ হোটেল প্ৰতিষ্ঠা কৰিছে বিভিন্ন টুৰিজম ইয়ালৈ অহা দেখা পোৱা গৈছে গতিকে এই সময়খনত আমি হোটেল মেনেজমেণ্টৰ যে এটা যদি কোৰ্চ কৰোঁ তেন্তে তাৰ পৰা আমি উপকৃত হ'ব পাৰোঁ অসমত থাকি পেলাই অসমৰ বিভিন্ন হোটেলত নিজকে নিয়োজিত কৰিব পাৰোঁ গতিকে এইটো এটা ভাবি চাব পৰা ডিগ্ৰী হয় তাৰপৰা আহিলে বেচেলৰ অফ কম্পিউটাৰ এপ্লিকেশ্যন BCA বৰ্তমান সময়টো হৈছে ইনফৰমেশ্যন টেকন'লজি যুগ গতিকে এই সময়ত যিসকলে কম্পিউটাৰৰ লগত জড়িত বিভিন্ন বিষয় শিকিব তেওঁলোকৰ কোনো মৰণ নাই গতিকে তেওঁলোকে এবাৰ বেচেলৰ অফ কম্পিউটাৰ এপ্লিকেশ্যনৰ বিষয়ে ভাবি চাব পাৰে ইয়াত তেওঁলোকে গ্ৰেজুৱেশ্যন ল'ব পাৰে গতিকে এইটো তেওঁলোকে এবাৰ ভাবি চাই এইটো লাইনত তেওঁলোকে যাব পাৰে আৰু আমি এই সময়কণত অলপ গতানুগতিক কিবা এটা কাম কৰাতকৈ বিভিন্ন বিষয়ৰ ওপৰত আমি ভালকৈ চাব লাগিব চাই পেলাই এটা লাইনত আমি যাবলৈ চেষ্টা কৰিব লাগে কাৰণ আগন্তুক সময়ত ভৱিষ্যতত চৰকাৰী চাকৰিতকৈ নিজক প্ৰতিষ্ঠা কৰিব লাগিব চৰকাৰী চাকৰিৰ কাৰণে লাগি থাকি আমি বিভিন্ন লাইন পঢ়াতকৈ আমি কেনেকৈ নিজে স্কিল হ'ব পাৰোঁ তাৰ ওপৰত বিশেষ গুৰুত্ব দিব লাগে গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা ইয়াৰ পাছত মই ছায়েন্সৰ ওপৰত এটা ভিডিঅ' বনাম ছায়েন্স 12লৈকে ছায়েন্স পঢ়িলে তাৰপিছত কি অপশ্যন আছে বা বিভিন্ন ক্ষেত্ৰৰ লগত কেনেকৈ তাত যাব পাৰি বা কেনেকৈ সেই লাইনটোত যাব পাৰি সেইটো বিষয়ে মই আলোচনা কৰিম লগতে তোমালোকে গ্ৰেজুৱেশ্যন বা বিভিন্ন বিষয় পঢ়ি থাকোঁতে তাৰ মাজতে তোমালোকে এনেকুৱা কিছুমান কোৰ্চ কৰিব পৰা এমহীয়া বা দুমহীয়া কোৰ্চ কৰি নিজকে স্কিল কৰিব পৰা আৰু তাৰ পৰা
গ্ৰেজুৱেশ্যন কমপ্লিট কৰাৰ আগতে নিজে ইনকমো কৰিব পাৰিবা গতিকে তেনেকুৱা লাইনৰ ওপৰতো কথা পাতিম এইখিনি আগতে অসমত নাছিলে অসমৰ বাহিৰৰ ল'ৰা আছিলে তেনেকৈ আগতে কৰিছিলে কিন্তু এতিয়া সময় চেঞ্জ হৈছে গতিকে অসমতো তেনেকুৱা ধৰণৰ বস্তুবোৰ আহিছে গতিকে আমি তাৰ ওপৰতো কথা পাতিব লাগিব আৰু অসমত এনেকুৱা কথা পতা হয়তো চাগে এইটোৱে প্ৰথম চেনেল গতিকে তোমালোকে ষ্টুডেণ্টখিনিয়ে এই চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা এতিয়া ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ ভিডিঅ'টো যদি ভাল পালা লাইক কৰিবা থেংকছ ফৰ ৱাটছিং